Hello guys, welcome to our YouTube channel All Information Edu. So বন্ধুসকল আজি আমি আলোচনা কৰিম আমাৰ যি DHS আসাম ৰিক্ৰুটমেণ্ট ওলাইছিল 2022 DHS DFSW এই গোটেইখিনি যি আমাৰ হেলথৰ পোষ্ট ওলাইছিল এইখিনি এক্সাম কেতিয়া হ'ব আৰু এই গোটেইখিনি বিষয়ে সম্পূৰ্ণকৈ আলোচনা কৰিম তো ভিডিঅ'টো লাষ্টলৈকে চাই থাকক তো বন্ধুসকল আমাৰ DHS আসামৰ ৰিক্ৰুটমেণ্ট ওলাইছিল 2720টা গ্ৰেড 3 আৰু গ্ৰেড 4 পোষ্টৰ কাৰণে অলৰেডি আমাৰ যিটো নন টেকনিক্যাল এক্সামটো হ'বলগীয়া আছে আৰু গ্ৰেড 4 এক্সামটো হ'বলগীয়া আছে আৰু আমাৰ যিটো গ্ৰেড 3 এক্সামটো আছিল আমাৰ টেকনিক্যাল এইটো অলৰেডি হৈ গৈছে সো বহুত বন্ধু বান্ধৱীসকলে মোক কমেণ্টত সুধিছে যে DHSৰ এক্সামটো কেতিয়া হ'ব তো মই সকলোকে জনাব বিচাৰিছোঁ যে DHSৰ এক্সামটো অতি শীঘ্ৰে অনুষ্ঠিত হ'ব সো আমাৰ মুখ্যমন্ত্ৰী অলৰেডি কৈছে যে DHSৰ এক্সামটো কেতিয়া হ'ব তো বেছিভাগ চাওক আমাৰ অলৰেডি আমাৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ এক্সাম অনুষ্ঠিত হৈ গৈছে তো আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ এক্সাম অনুষ্ঠিত হোৱাৰ লগে লগে তো আমাৰ এইটো DHSৰ এক্সাম অনুষ্ঠিত হোৱাৰ কথা আছিল কিন্তু কিছুমান কাৰণৰ কাৰণে আমাৰ DHSৰ এক্সামটো হ'ব পৰা নাই সো মুখ্যমন্ত্ৰী অলৰেডি ঘোষণা কৰিছে যে আমাৰ যিটো DHSৰ এক্সামটো আছে চাওক আমাৰ যিটো DHSৰ এক্সামটো আছে এইটো অলৰেডি পূজাৰ পিছত অনুষ্ঠিত হ'ব তো আমাৰ কোনো চিন্তা কৰিবলগীয়া কাৰণ নাই যি বন্ধুসকলে আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ এক্সাম দিছে সিহঁতসকলে নিজৰ প্ৰিপেৰেশ্যনটো কৰি থাকিলে হ'ল কাৰণ DHSৰ এক্সামটো নিশ্চয় হ'ব তো দুৰ্গা পূজাৰ পিছত নিশ্চয় হ'ব বুলি কৈছিল তো অক্টোবৰ মাহত হোৱাটো নিশ্চিত আমাৰ DHSৰ এক্সামটো অক্টোবৰ মাহত হ'ব তো তাক লৈ কোনো চিন্তা কৰিবলগীয়া কাৰণ নাই অক্টোবৰ মাহত ইয়াৰ এক্সামটো নিশ্চয় হ'ব তো ইয়াত চাব পাৰিছে বহুতখিনি আমাৰ পোষ্ট আছিল গ্ৰেড 4ত তো আমি আহক চাওঁ কি পোষ্টৰ কাৰণে এক্সামটো অনুষ্ঠিত হ'বলগীয়া আছিল তো এইবিলাক চাওক নাৰ্ছৰ কাৰণে আছিলে তাৰপিছত ডাৰ্ক ৰুম এছিষ্টেণ্টৰ কাৰণে আছিলে ডাইটেচিয়ানৰ কাৰণে আছিলে ড্ৰাইভাৰৰ কাৰণে পোষ্ট আছিলে তাৰপিছত টেকনিচিয়ানৰ পোষ্ট আছিলে ইলেক্ট্ৰিচিয়ানৰ পোষ্ট আছিলে ICU টেকনিচিয়ানৰ কাৰণে পোষ্ট আছিলে বহুত কিবা কিবি পোষ্ট আছিল অলৰেডি আমাৰ টেকনিক্যালৰ যিটো এক্সাম এইটো হৈ গৈছে এই টেকনিক্যালৰ এক্সামৰ যিটো ৰিজাল্ট এইটো আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ ৰিজাল্টৰ লগে লগে একেলগে ৰিজাল্টটো দিব সো আৰু যিটো আমাৰ নন টেকনিক্যাল এক্সামটো হোৱা নাই আৰু যিটো আমাৰ গ্ৰেড 4 এক্সামটো হোৱা নাই অলৰেডি আমাৰ ইয়াত DHS DSFW আয়ুষৰ গোটেইখিনি মিলাই পেলাই মিনিমাম আমাৰ 5000 পোষ্টৰ এক্সাম অনুষ্ঠিত হ'বলগীয়া হৈ আছে এতিয়াও তো মুখ্যমন্ত্ৰী অলৰেডি জনাইছে যে এইখিনি আমাৰ যিটো এক্সামটো আছে তো এইটো এক্সাম দুৰ্গা পূজাৰ পিছত হ'ব বুলি লগভগ এইটো আমাৰ ধৰিব পাৰে আপোনালোকে অক্টোবৰ মাহৰ শেষলৈকে এক্সামটো হৈ যাব যি বন্ধুসকলে এপ্লাই কৰিছে ইয়াৰ কাৰণে গ্ৰেড 4 বা গ্ৰেড 3 হওক সেইসকলে নিজৰ প্ৰিপেৰেশ্যনটো কৰি থাকিলে হ'ল প্ৰিপেৰেশ্যন বন্ধ কৰি কোনো লাভ নাই কাৰণ এক্সাম হোৱাটো নিশ্চিত আৰু এক্সাম হোৱাৰ পিছত ইয়াৰ যিটো আপোনালোকৰ ৰিজাল্টটো অতি শীঘ্ৰে ঘোষণা কৰিব কাৰণ যি বন্ধুসকলে আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ এক্সাম দিছে সিহঁতসকলেও চাগে ইয়াত এপ্লাই কৰিছে আৰু ইয়াত এটা ভাল নিয়ম কি চাওক ইয়াত কোনো হায়াৰ এডুকেশ্যন কোৱালিফিকেশ্যন বিচৰা নাই আপোনাৰ যদি আপুনি মেট্ৰিক পাছ আছে বা ডিগ্ৰী থাকিলেও আপোনাৰ ইয়াৰ গ্ৰেড 4ত আপুনি এক্সামটো দিব পাৰিব যদি এপ্লাই কৰিছে তো ইয়াৰ কোনো হায়াৰ এডুকেশ্যন কোৱালিফিকেশ্যন বিচৰা নাই সেইটো এটা ভাল খবৰ তো যি বন্ধুসকলে ইয়াৰ কাৰণে এপ্লাই কৰিছে নিশ্চিত ইয়াৰ এক্সামটো হ'ব সো আপোনালোকে নিৰাশা নহ'ব ইয়াৰ এক্সামটো নিশ্চিত হ'ব চাগে বহুতো পোষ্ট আছিলে লেপ্ৰছ ইনজেক্টৰ হওক বা লেপ্ৰছ ছ'চিয়েল ৱৰ্কাৰ আৰু আমি গ্ৰেড 4 চাওক কি আছিলে চাওক তলত চাওক গ্ৰেড 4 বহুতো পোষ্ট আছিলে 1192টা পোষ্ট আছিলে টোটেলি আমাৰ ইয়াত গ্ৰেড 4 আপোনালোকে নিশ্চয় চাব পাৰিছে চাওক 1192টা ইয়াৰ পোষ্ট আছিলে আমাৰ গ্ৰেড 4ত বহুতো ভাল খবৰ এইখিনি পোষ্টৰ এক্সাম হ'ব সো কোনো টেনশ্যন ল'ব নালাগে তো এইখিনি এক্সামো হ'ব ইয়াত তো বহুতখিনি পোষ্ট আছে সো বন্ধুসকলে নিজৰ প্ৰিপেৰেশ্যন কৰি থাকিলে হ'ল এক্সাম হোৱাটো নিশ্চিত তো অতি শীঘ্ৰে ইয়াৰ এক্সামটো হ'ব পূজাৰ পিছত ইয়াৰ এক্সামটো হ'ব বুলি আমাৰ মুখ্যমন্ত্ৰীয়ে কৈছে তো চাই লওক আমাৰ মুখ্যমন্ত্ৰীয়ে কি কৈছে এইটো আপোনালোকে চাই লওক মই দেখাই আছোঁ আপোনালোকক আৰু আপোনালোকে যদিহে আমাৰ চেনেলটো নতুন আহিছে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব আপোনালোকে আৰু ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু লগৰ বন্ধু বান্ধৱীসকলৰ লগত